নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত মুখৰ কলা দাগ নাইকিয়া কৰা আৰু স্কিনৰ উজ্জ্বলতাৰ কাৰণে দিয়া হৈছে আৰু মুখৰ শালমইনা নোহোৱা কৰিবলৈ স্কিনৰ সৌন্দৰ্যৰ বাবে আগবঢ়োৱা হৈছে। বন্ধুসকল, এতিয়া কেইটামান উপায় দিব ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। মুখৰ কলা দাগ নাইকিয়া কৰিবলৈ বাবে লোকেল কণী কুহুম, পিঠাগুড়ি আৰু অলপ শুদ্ধ মৌজোল মিহলাই মলমৰ দৰে মুখত ঘঁহি কিছু সময়ৰ পাছত মুখ ধুই পেলালে মুখৰ বিভিন্ন ধৰণৰ দাগ উঠি যায় আৰু মুখৰ ছাল নিমজ হয়। মুখৰ উজ্জ্বলতাৰ কাৰণে পকা আম, গৰুৰ গাখীৰ লগত কেইদিনমান খালে উজ্জ্বলতা পুনৰ ঘূৰি আহে। মুখৰ শালমইনা নাইকিয়া কৰিবৰ বাবে পদিনা ৰস ৰাতি শোৱাৰ আগত সানি ৰাতিপুৱা ঠাণ্ডা পানীৰে ধুই পেলাব লাগে। এনেকৈ 15 দিনমান কৰিলে মুখৰ শালমইনা একেবাৰে নাইকিয়া হয়। বগা আৰু ধুনীয়া হ'বলৈ কাৰণে কেঁচা হালধি ৰাতি শোৱাৰ সময়ত সানি ৰাতিপুৱা ধুই পেলালে স্কিন ধুনীয়া আৰু বগা হয়। সাৱধানতা ৰাখিব, বিড়ি, চিগাৰেট, জ্বলা পোৰা বস্তু নাখাব। বন্ধুসকল, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। অনলাইন হেল্থ BK।